দৰঙৰ কৃষ্টি সংস্কৃতিৰ অন্যতম এক সংস্কৃতি হ'ল ওজাপালি। ওজাপালি হ'ল এক প্ৰকাৰ লোকনাট্য অনুষ্ঠান। ওজাপালিত পৌৰাণিক আৰু লৌকিক আখ্যান উপাখ্যান যেনে বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদিত থকা মূল কাহিনীভাগত গীত, পদ, নৃত্য আৰু অভিনয়ৰ জৰিয়তে উপস্থাপন কৰাই হৈছে ওজাপালি। ইয়াতে ওজাপালিৰ লগতে ডাইনাপালি আৰু ৫-৬জনমান পালি থাকে। ওজাপালিয়ে পৰিধান কৰা সাজপাৰ অতি সাধাৰণ। ওজাপালিৰ সকলো সদস্যাই চুৰীয়া চোলা পিন্ধে। কেৱল ওজাজনে পিন্ধনত জামা আৰু ডিঙিত চেলেং চাদৰ লয়। ভৰিত নপুৰ ব্যৱহাৰ কৰি বিমলীয়া পাতৰ পাগুৰি মাৰে। ডাইনাপালিৰ পাগুৰিটোৰ নাম মৈৰাচুকীয়া পাগ বুলি কোৱা হয়। এয়া হৈছে ওজাপালিৰ প্ৰথম অৱস্থা। য'ত বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদিত থকা মূল কাহিনীভাগত গীত, পদ, নৃত্য আৰু অভিনয়ৰ জৰিয়তে উপস্থাপন কৰিবলৈ প্ৰাৰ্থনা কৰা হয়। ওজাপালি দৰঙৰ গৌৰৱ হয়, যি এক সুকীয়া মানদণ্ডৰে দৰঙৰ বিভিন্ন মাংগলিক কাৰ্যসমূহ পৰিপূৰ্ণ কৰি আহিছে। এয়াই হ'ল দৰং, এয়াই হ'ল অসম। আজি মই এয়া ওজাপালিৰ ব্যক্তিসকলৰ সৈতে চিনাকি হ'ব বিচাৰিছোঁ। নমস্কাৰ। 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 আপোনালোকৰ ক'ৰ পৰা নিমন্ত্ৰণ কৰা? আমাৰ ডিগ্ৰীপাৰাৰ পৰা। আমাৰ দলটো মানে আঞ্চলিকভাৱে গঠিত। হয়। আৰু আমি এতিয়াৰ পৰা জড়িত হৈ আছে ইয়াৰ লগত? আমি 7টা দশক হ'ল বাৰু। 7টা বছৰে আমি ইয়াত এই বিয়া সংগীতৰ এই যিটো অবিচ্ছেদ্য অংগ সংগীত ব্যাসৰ ওজাপালি এইটো আমি পৰিৱেশন কৰি আহিছোঁ। আৰু আমাৰ গুৰু হিচাপে আমাক মানে শিকাই বুজাই সম্পূৰ্ণভাৱে সষ্টম কৰি তুলিছে।
যা কাবার বেনরা ঠিক আছে এ প্রভু বাসুদেব এ প্রভু বাসুদেব তোমার কেন মহিমা হারা তোমার অপার মহিমা আমার হরে হরে যাই 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 এ কৃষ্ণ তোর এইটা দেখাইছি যাই আছে যাই 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 দেখা পাওয়া যায় এইটুকু হয় এই যে হয় আরে তেতিয়া প্রতি হেই তিকিরা বাঘে Oh,